बहुत ही तंग किया। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ সন্মুখত এখন গুৰুত্বপূৰ্ণ চিনেমাৰ ভিডিঅ'ৰ বিষয়ে ক'ম। সেইখন ভিডিঅ' হৈছে আমাৰ বলিউড এক্টৰ কিং খান আৰু দীপিকা পাডুকোন। সেই দুগৰাকী ব্যক্তিয়ে ইমান অশ্লীল ভিডিঅ' এই অশ্লীল কাপোৰ কানি পিন্ধি ছ'চিয়েল মিডিয়াত এনেদৰে ভাইৰেল হৈ গৈছে। আজিকালি ছ'চিয়েল মিডিয়াত কলকলি সৃষ্টি কৰিছে। এতিয়া আমাৰ মনতো সেইখন ভিডিঅ' চাবলৈ অলপ আকৰ্ষণ জাগিল। আহক আমি ভিডিঅ'টো অলপ চাওঁ। চ' আপোনালোকে নিশ্চয় চাইছে আমাৰ স্ক্ৰীণত থকা এইখন ভিডিঅ'ত এই দুগৰাকী এক্টৰে এনেকুৱা অশ্লীল ভিডিঅ' বনাইছে। আপোনালোকে চাওক, সিহঁতে ইমান ডাঙৰ দুগৰাকী এক্টৰ, সিহঁতৰ কাপোৰ কানি কিনিবৰ কাৰণে বৰ্তমান টকা পইচা আছে নে নাই হাতত নাজানো, ক'ৰবাৰ পৰা ধাৰ কৰি আনি কিনে এইখন কাপোৰ পিন্ধি কিনে তেওঁলোকে এই ভিডিঅ'খন বনাইছে। চ' গতিকে আপোনালোকে ভিডিঅ'খন চাই কিনে কেনেকুৱা অনুভৱ কৰিব নাজানো, মই কিন্তু ভাল পোৱা নাই এইখন ছবি চাই কিনে। কাৰণ এইখন ছবিত দুগৰাকী ডাঙৰ এক্টৰ হয়, এই দুগৰাকী ডাঙৰ এক্টৰ যে এনেকুৱা কিছুমান ছবি মানুহৰ আগত দাঙি ধৰিব সাধাৰণ মানুহে কেতিয়াও ভাবিব পৰা নাছিল। সেইকাৰণে ছ'চিয়েল মিডিয়াত আজিকালি কলকনি সৃষ্টি দেখা যায়। চ' এইখন মুভি কেনেকুৱা হৈছে না হৈছে তাৰ ভিতৰত আমি গুৰুত্ব নিদি আমি সকলোৱে একেলগে মিলি জানুৱাৰী 25 তাৰিখত এইখন মুভি চাম। চ' উইচ ইউ অল দ্য বেষ্ট।